নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালো। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰদেৱৰ নাৰী নীতিৰ কেইটামান খণ্ড আজি পঢ়িবলৈ লৈছো। কথাখিনি সকলোৱে মনোযোগেৰে শুনিব, তেতিয়াহে বুজি পাব। সন্দেহযোগ্য প্ৰেম। প্ৰেমে যদি প্ৰেমাস্পদক প্ৰতিষ্ঠা আৰু যাজনা নকৰে, সেই প্ৰেমক সন্দেহ কৰিব পাৰা, নজৰ ৰাখিবা। নিদ্ৰাত চেতন থকা ভগৱানৰ আশীৰ্বাদ আৰু চেতনাই জীৱন। তুমি বৃদ্ধা নিদ্ৰাক মাতি নানিবা, সিমানকণেই শুবা, যাৰ ফলত আকৌ উদ্দীপ্ত হৈ উঠিব পাৰা। সেৱাত লক্ষ্মী। লক্ষ্মী মানে শ্ৰী, আৰু এই শ্ৰী কথা আহিছে সেৱা কৰাৰ পৰা। তুমি যথোপযুক্তভাৱে তোমাৰ সংসাৰ আৰু সংসাৰৰ পাৰিপাৰ্শ্বিকৰ য'ত যিমানখিনি সম্ভৱ বাক্য ব্যৱহাৰ, সহানুভূতি, সাহায্যৰ দ্বাৰা অবিৰতভাৱে অন্যৰ মংগল কৰিবলৈ চেষ্টা কৰিবা। তোমাৰ লক্ষ্মী আখ্যা খ্যাতিমণ্ডিত হ'ব দেখিবা। সেৱাত অপঘাত। সাৱধান থাকিবা, কাৰোবাৰ ভাল কৰিবলৈ গৈ অন্যৰ ভালক বিধ্বস্ত নকৰিবা। এজনৰ সুখ্যাতি কৰিবলৈ গৈ অন্যৰ অখ্যাতি নকৰিবা। একৰ সেৱা কৰিবলৈ গৈ অন্যৰ প্ৰতি দৃষ্টিহীন নহবা। সাধাৰণতে এইয়ে ঘটে, তুমি কিন্তু ইয়াৰ প্ৰতি বিশেষ নজৰ ৰাখিবা। সেৱাত সংস্ৰৱ। যেনে প্ৰকাৰে যিমানখিনি সম্ভৱ সকলোৰেই সেৱা কৰিবা, কিন্তু উপযুক্ত স্থান ব্যতীত সংস্ৰৱলৈ নাযাবা। ভালপোৱাত আৱিষ্কাৰ। একমাত্ৰ ভালপোৱাইহে তেওঁৰ প্ৰিয়ৰ জীৱন যশ, প্ৰীতি আৰু বৃদ্ধিক উন্নতিৰ পথত নিবলৈ হ'লে কি কৰিব লাগিব? আৱিষ্কাৰ কৰি তাক বাস্তৱত পৰিণত কৰিব পাৰে। তুমি যিজনক প্ৰিয় বুলি ভাবিছা, তোমাৰ মন আৰু মস্তিষ্কৰ অৱস্থা এই ঠাঁচত উঠিছেনে নাই দেখিয়েই বুজিব পাৰিবা তোমাৰ ভালপোৱাত ভেজাল আছেনে নাই। বাক নিয়ন্ত্ৰণত। অন্ততঃ কথা যদি এনেভাৱে ব্যৱহাৰ কৰাৰ অভ্যাস চৰিত্ৰগত কৰি পেলাব পাৰা, য'ত মানুহৰ দুখ, অমংগল, অসন্তোষ উপস্থিত নহয়, তেনেহ'লে দেখিবা কিমানখিনি তৃপ্তি, কিমানখিনি সন্তোষ, কিমানখিনি সহানুভূতি লাভৰ অধিকাৰী হৈছা। তাৰ সীমা সংখ্যা নাই। আগ্ৰহেৰে সৈতে ইচ্ছাক আমন্ত্ৰণ কৰা। অভ্যাসত লাগি যোৱা। নোৱাৰিবানে? নিশ্চয় পাৰিবা। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় বা শুনি ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰিব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকৰ তাত যাব আৰু অতি সহজেই মোৰ ভিডিঅ'বিলাক চাব পাৰিব বা শুনিব পাৰিব। ধন্যবাদ।